বন্ধুসকল আজি দুবৰী ধাৰাবাহিকখন চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যোৱাটো খণ্ডত দেখিবলৈ পোৱা গৈছিল যে পাৰ্থৰ ভনীয়েকে পাৰ্থক আগৰ সকলো কথা পাহৰি ৰিয়াৰ লগত নতুনকৈ জীৱন আৰম্ভ কৰিব কয়। আনফালে নয়নাই দুবৰী আগৰ কথাবোৰ সুধি থাকে আৰু যেনেকৈ নহ'লে মই কথাবোৰ জানিব লাগিব বুলি নয়নাই দুবৰীক কয়। এফালে সুজিতে নয়নাই ৰেষ্টুৰেণ্টত দেখা ল'ৰাজনক লগ ধৰি কথা পাতে আৰু সুজিতৰ বাইকৰ লগত কাম কৰা মানুহজনে নয়নাৰ কথা জানিবলৈ চেষ্টা কৰে আৰু আনফালে দুবৰীক নয়না আগৰ কথাবোৰ ক'বলৈ জোৰ কৰি থাকে। পাৰ্থৰ লগত কিয় দুবৰী বিয়াত নবহিল সেইবোৰ কথা নয়নাই জানিবলৈ চেষ্টা কৰে আৰু দেউতাকে কথাবোৰ শুনি নয়না সঁচা কথাবোৰ খং উঠি কৈ দিয়ে। আৰু এফালে ৰিয়াই পাৰ্থ কিয় মন বেয়া কৰি থাকে সেইবোৰ কথা পাৰ্থৰ ভনীয়েকৰ আগত আলোচনা কৰে আৰু নয়নাই দুবৰীৰ কথাবোৰ কি সঁচা ক'বলৈ জোৰ কৰি থাকে আৰু নয়নাক দুজন ল'ৰাই মাৰিবলৈ প্লেন বনাই থাকে। বন্ধুসকল আজি খণ্ডত দেখিবলৈ পাব যে দুবৰী মাকে নয়নাক সকলো কথা কৈ দিব আৰু নয়না কথাবোৰ শুনি আচৰিত হ'ব। নয়নাৰ লগত হৈ যোৱা ঘটনাটো মাকে নয়নাক বুজাই ক'ব। আনফালে ৰিয়াই পাৰ্থৰ আগত যিখন ঘৰত মোৰ কোনো প্ৰয়োজন নাই মই তাত থাকিব নোৱাৰোঁ বুলি ক'ব আৰু পাৰ্থই ৰিয়াক কথাবোৰ বুজাই ক'ব আৰু আনফালে দুবৰীক বাপেকে নয়নাৰ বিষয়ে ক'ব আৰু হৈ যোৱা ঘটনাবোৰ তাইক কৰ্মৰ ফল বুলি ক'ব। চ' বন্ধুসকল আজি দুবৰী ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবৰ কাৰণে। ধন্যবাদ।